वेलकम गाइस माने एखान देखिसा माने फार्स्ट स्पन्सर पैसा माने कि फार्स्ट स्पन्सर पैसा दे एखान ललो आरो माने आरो त मोबाइल नतुन লৈ আহিছো माने अलम पैसा जमा কৰি আছো ইজু আগত মানে মোবাইল এটা লম আৰু এখান সাইকেল মানে ললো এখান সাইকেল মানে কালি ৰাতিপুৱা কি ক'ত মানে কি আছে মই গাঁৱত মানে চলাই দেখাম ভিডিও তো চাই থাকক মানে ৰাতিপুৱা হ'ব মানে ভিডিও বেছি টাইম নালাগে ৰাতিপুৱা হোৱা তাতে মানে বহুত লগাম এই এটা ষ্টিকাৰ এটা আহিব এইখিনি ষ্টিকাৰ এটা মাৰিম তাৰ পাছত আজি একদম পুৰা চলাইছো মানে বৰষুণ বতৰ আমাৰ ফালে একদম ফালে পুৰা মাটি লাগি আছে এটা কাৰণে পুৰা মাটি লাগি আছে মুছলিম वेलकम और आज मैं आपलोक मैं साइकलर पर वेलकम करिसो कारण एखान हल आमार फैमिली न्यू मेम्बार और एखानर पर मैं भाविसो राइड स्टार्ट हबो आजिर पर माने एखानर पर राइड करिम बुली भाविसो माने সেই राइड নহয় অলপ মানে হাতাহাতি राइड অলপ এনে কত ফুৰবা গলে ফিনবা राइड হবো আৰু এখানৰ পৰা guys আজি next day আজি যাস মানে আমাৰ এটিএম এখন লাগা আছে হে বনাব আৰু মানে জুনখান নদীৰ ওপৰত মানে জুনখান দলঙৰ ওপৰত কি মই ভিডিও বনাও আৰু সেইখন দলং চাব পাৰে এতিয়া কেনেকুৱা হৈ গৈছে মানে নতুনকে বনাই হে গাইস আহিব ললে মানে ৰুটু ইনো হে গাইস যদি কোনোবা মানে ফেসবুক খুলিম বুলি ভাবি আছে আপোনালোকক কও মানে বেজাৰত লক আৰু ইয়াত মানে লোক এটিএমও দিয়া হ'ব আৰু পাসবুকখন যদি মানে দেৰি হ'ব তাৰ পাছত এখানল প্ৰাইভেট বেংক মানে এই লগত বঢ়িয়া ফটো মাৰি লৈ আপোনাৰ সকলো লৈ লোক মানে এটিএম খন এক্টিভ কৰি দিয়া হ'ব গাইস বৰ্তমান মানে এপ্লাই কৰিছে এপ্লাই কৰা নহয় মানে কৰা নহতে আহি গল মোৰ এটিএম খন আৰু এইখান মই বাৰ কৰি দিম কাৰণ মানে এটিএম নাম্বাৰ আছে এটা এইখান দেখিব পাৰি গাইস ফাইনালি মানে ঘৰ পাব আহি আৰু মই মানে সেইখান ডাইৰেক্ট ঘৰকালি আহা থৈছো ডাইৰেক্ট এক্টিভ কৰি লৈব হেতে সেইকাৰণে মানে ঘৰত আহিলো আৰু অফলাইনো কৰিব পাৰি অফলাইন কৰাতে এপ্লাই 3 দিন মান বুলা লাগে সেইকাৰণে কলো মানে ডাইৰেক্ট মানে এক্টিভ কৰি লৈব কিয়তে অনলাইনত থাকেনা ৰখি আছে ফাটিবালা মানে লৈব চাই থাকো A few moments later সেইদিনাখনে কৈছিল যে মানে কালি কৈছিলো যে মানে ফাটিবালা লৈব অৱশ্যন আৰু লাষ্টত ফোন মাৰি ক'লে কিবা বোলে পান কাৰ্ড খান ভেৰিফিকেশ্যন হোৱা নাই আজি হ'ল আৰু মানে মোক ফোন মাৰি ক'লে যে এতিয়া বৰ্তমান আহি আছে মানে মই এটিএম খান এইকাৰণে এপ্লাই কৰিছোঁ যে মোৰ মানে ইউটিউবত এড কৰিবলৈ মানে সেই অপশ্যনটো আহিছে এড কৰা আৰু সেই এড কৰাৰ পাছত মানে কিবা পইচা আৰু $100 হোৱাৰ পাছত মোৰ তাত পইচা সোমাব আৰু সেই কাৰণে আহিছে এড কৰা এটিএম লাগে এটিএম আৰু বেংক খান এইকাৰণে মানে এতিয়া বৰ্তমান মই ভাবিছোঁ মাৰ নামত ক'লো মাৰ নামত মানে মোৰ নামত এটিএম নহয় মোৰ মানে এজটো কম আছে সেইকাৰণে মোৰ নামত নহয় মাৰ নামত বনালোঁ বেংক খান আৰু এতিয়া বৰ্তমান গোটাখিনি পইচা মই থ'ম খালি মায়ে আৰু সেই মানে নামটোহে মাৰ আৰু মোৰ আহি গ'ল মানে মোৰ এতিয়া মানে বেংকৰ একাউণ্টছ আহি গ'ল এতিয়া বৰ্তমান চাই আছে বেংকৰ মানুহ ঘৰত আৰু মানে এতিয়া বৰ্তমান ওলাই আছে এটিএম কাৰ্ডখন আৰু মোৰ এইটাৰ পৰা ওলাই আছে চাই থাকক আৰু মানে দেখিব পাৰে এইখন হ'ল মোৰ এতিয়া আৰু মানে খুলি আছে মই ভাবি আছোঁ কেতিয়া মানে ফোন পে' লগত জইন কৰোঁ